नमस्कार हाय फ्रेंड्स वेलकम टू माय चैनल entertaintment आज मैं उपस्थित है मनोरंजन entertaintment এখন ফিল্ম শুটিং কৰি আছে তাত উপস্থিত আছো আৰু মই তাৰ কিছুমান আৰু কথা আপোনালোকক জনাম আপোনালোকে মোৰ চেনেলটো সাবস্ক্রাইব কৰি দিব মই নতুন গাইজ ইউটিউবলে আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আৰু আজি আপোনালোকক দেখাম এখন শৰ্ট ফিল্ম কেনেকৈ শ্বুটিং কৰা হয় কিমান কষ্ট কৰিবলগীয়া হয় এখন শৰ্ট ফিল্মৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাওক আৰু আপোনালোকে দেখিছে এইটো ঘৰৰ পিছফালৰ শ্বুটিং এটা কৰি আছে আৰু এইখিনিতে কথা এটা ক'ব লাগিব মনোৰঞ্জন এণ্টাৰটেইনমেণ্ট আগতকৈ এখোজো ওপৰলৈ যাবলৈ সক্ষম হৈছে আগতে যোনবিলাক শ্বৰ্ট ফিল্ম ৰিলিজ কৰি ইউটিউবত সকলোবিলাক মোবাইলতে শ্বুটিং কৰা আছিলে আৰু এতিয়া বৰ্তমানে DSLR এটা আনিলে যিহেতু সেইকাৰণে এতিয়া এইখন শ্বৰ্ট ফিল্মৰ পৰা DSLR শ্বুটিং কৰা হ'ব আৰু এই চেনেলটো বহুত ধুনীয়াকৈ চলাই আছে বহুতো ধুনীয়া শৰ্ট ফিল্ম আপোনালোকৰ মাজলৈ ইউটিউবত ৰিলিজ কৰি আছে আৰু ৰিলিজ কৰি যাব সেইবাবে আপোনালোকে মনোৰঞ্জন এণ্টাৰটেইনমেণ্ট চাব আৰু ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আপোনালোকে পাই থাকে মনোৰঞ্জন এণ্টাৰটেইনমেণ্টত কেনেকৈ শৰ্ট ফিল্মবিলাক শ্বুটিং কৰা হয় বা তাৰ আঁৰত কিমানখিনি কষ্ট থাকে কেমেৰামেনৰ কিমান কষ্ট বা অন্যান্যৰ কিমান কষ্ট সেই সকলোবিলাক পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আপোনালোকে দেখিছে এতিয়া ক'ৰ পৰা চাদৰ ওপৰত উঠি কেমেৰামেনে কেনেধৰণে কেমেৰা কৰিবলগীয়া হৈছে আপোনালোকে দেখিছে আৰু এতিয়া ঘৰৰ ভিতৰৰ চুৰ এটা কৰি আছে আপোনালোকে দেখিছে এয়া লাইট লগাই কৰিবলগীয়া হৈছে ঘৰৰ ভিতৰত যিহেতু আন্ধাৰ সেইবাবে লাইট লগাই কৰিবলগীয়া হৈছে আৰু কেমেৰা হয়তো আপোনালোকক মই দেখাই দিলোঁ অলপ আগতে সেইটো কেমেৰা এতিয়া ৰাস্তাৰ চিন এটা মানে চুৰ এটা এইটো লৈ আছে ৰাস্তাত আৰু এনেধৰণে অটো শ্বুট লৈ এখন শ্বৰ্ট ফিল্ম সম্পূৰ্ণ হয় আৰু বহুত কষ্ট লগাই থাকে মানে শ্বৰ্ট ফিল্মৰ লগত জড়িত থকা মানুহে এইটো অনুভৱ কৰিব পাৰে আজিলৈ মানে আকৌ মই পিছত আপোনালোকৰ মাজলৈ এনেকুৱা এটা ভিডিঅ' লৈ আহি আছোঁ আৰু তাৰ বাবে মোৰ চেনেলটো আকৌ কৈছোঁ ছাবস্ক্ৰাইব কৰি থ'ব হাতত এটা কলম আৰু মনত অলপ চিন্তা বাটত হলেও পলম এদিন সফলতাৰ চিন্তাম জাত পাত ধৰম বাতি মানুহ বুলি চিন্তা অসৎ হলে কৰম মাটিত মিলি যাব